ৰাম মন্দিৰলৈ নিমন্ত্ৰণ কৰিবলৈ বিজেপি আৰএছএছক কোনে অধিকাৰ দিলে? ৰাম মন্দিৰলৈ মোক কোনোবাই নিমন্ত্ৰণ কৰিব লাগে বুলি মই নাভাবোঁ। কামাখ্যা যাবলৈ বা ৰাম মন্দিৰলৈ যাবলৈ আমি সিদ্ধান্ত নিজে ল'ম। নমস্কাৰ, মই চিমিদাস বৰুৱা আৰু এছ জে নিউজলৈ আপোনালোকক স্বাগতম। এছ জে নিউজ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। যিহেতু 22 জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু এই ঐতিহাসিক দিনটোৰ বাবে কোনোবাই নিমন্ত্ৰণ কৰিব লাগে বুলি নাভাবে ভূপেন বৰাই। ভূপেন বৰাই কৈছে বিজেপি আৰএছএছক নিমন্ত্ৰণ কৰিবলৈ কোনে অধিকাৰ দিলে? কিহৰ বাবে ভূপেন বৰাই এইদৰে মন্তব্য কৰিছে? লৈ আহিছোঁ আমি ভূপেন বৰাৰ সেই মন্তব্য। ৰাম মন্দিৰলৈ নিমন্ত্ৰণ মোকো কোনোবাই কৰিব লাগে বুলি মই নাভাবোঁ। ময়ো ৰাম মন্দিৰ যাম, ময়ো কামাখ্যালৈ যাম, মই বটদ্ৰৱা থানলৈ যাম। সেইটো মোক কোনোবাই নিমন্ত্ৰণ কৰিব লাগে নেকি? প্ৰত্যেকখন কৰিবৰ কাৰণে বিজেপি আৰএছএছক কোনে অধিকাৰ দিছে? ৰাম মন্দিৰ কি কোনোবা এটা ৰাজনৈতিক দলৰ কোনোবা এটা অনুষ্ঠান নেকি? ৰাম মন্দিৰলৈ মই যাম, তেওঁলোকৰ নিমন্ত্ৰণৰ কাৰণে মই বটদ্ৰৱা থানলৈ যাবৰ কাৰণে মোক কি আৰএছএছে নিমন্ত্ৰণ কৰিব নেকি? মই কামাখ্যালৈ যাব লাগে নালাগে সেইটো মই নাজানো নেকি? সেইটো আমি সিদ্ধান্ত ল'ম। ৰাম মন্দিৰলৈ নিমন্ত্ৰণ মোকো কোনোবাই কৰিব লাগে বুলি মই নাভাবোঁ। ময়ো ৰাম মন্দিৰ যাম, ময়ো কামাখ্যালৈ যাম, মই বটদ্ৰৱা থানলৈ যাম। সেইটো মোক কোনোবাই নিমন্ত্ৰণ কৰিব লাগে নেকি? প্ৰত্যেকখন কৰিবৰ কাৰণে বিজেপি আৰএছএছক কোনে অধিকাৰ দিছে? ৰাম মন্দিৰ কি কোনোবা এটা ৰাজনৈতিক দলৰ কোনোবা এটা অনুষ্ঠান নেকি? ৰাম মন্দিৰলৈ মই যাম, তেওঁলোকৰ নিমন্ত্ৰণৰ কাৰণে মই বটদ্ৰৱা থানলৈ যাবৰ কাৰণে মোক কি আৰএছএছে নিমন্ত্ৰণ কৰিব নেকি? মই কামাখ্যালৈ যাব লাগে নালাগে সেইটো মই নাজানো নেকি? সেইটো আমি সিদ্ধান্ত ল'ম। ৰাম মন্দিৰলৈ নিমন্ত্ৰণ মোকো কোনোবাই কৰিব লাগে বুলি মই নাভাবোঁ। ময়ো ৰাম মন্দিৰ যাম, ময়ো কামাখ্যালৈ যাম, মই বটদ্ৰৱা থানলৈ যাম। সেইটো মোক কোনোবাই নিমন্ত্ৰণ কৰিব লাগে নেকি? প্ৰত্যেকখন কৰিবৰ কাৰণে বিজেপি আৰএছএছক কোনে অধিকাৰ দিছে? ৰাম মন্দিৰ কি কোনোবা এটা ৰাজনৈতিক দলৰ কোনোবা এটা অনুষ্ঠান নেকি? ৰাম মন্দিৰলৈ মই যাম, তেওঁলোকৰ নিমন্ত্ৰণৰ কাৰণে মই বটদ্ৰৱা থানলৈ যাবৰ কাৰণে মোক কি আৰএছএছে নিমন্ত্ৰণ কৰিব নেকি? মই কামাখ্যালৈ যাব লাগে নালাগে সেইটো মই নাজানো নেকি? সেইটো আমি সিদ্ধান্ত ল'ম। ৰাম মন্দিৰলৈ নিমন্ত্ৰণ মোকো কোনোবাই কৰিব লাগে বুলি মই নাভাবোঁ। ময়ো ৰাম মন্দিৰ যাম, ময়ো কামাখ্যালৈ যাম, মই বটদ্ৰৱা থানলৈ যাম। সেইটো মোক কোনোবাই নিমন্ত্ৰণ কৰিব লাগে নেকি? প্ৰত্যেকখন কৰিবৰ কাৰণে বিজেপি আৰএছএছক কোনে অধিকাৰ দিছে? ৰাম মন্দিৰ কি কোনোবা এটা ৰাজনৈতিক দলৰ কোনোবা এটা অনুষ্ঠান নেকি? ৰাম মন্দিৰলৈ মই যাম, তেওঁলোকৰ নিমন্ত্ৰণৰ কাৰণে মই বটদ্ৰৱা থানলৈ যাবৰ কাৰণে মোক কি আৰএছএছে নিমন্ত্ৰণ কৰিব নেকি? মই কামাখ্যালৈ যাব লাগে নালাগে সেইটো মই নাজানো নেকি? সেইটো আমি সিদ্ধান্ত ল'ম।